মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 4 নম্বৰ পাঠ বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এই পাঠটি আমি আলোচনা কৰি আছিলোঁ হয়নে। আমি প্ৰথম ভিডিঅ'টোত আমি গ্ৰাম্য বসতিত মানুহৰ জীৱন ধাৰণৰ বৈশিষ্ট্য, নগৰীয়া বসতিত জীৱন ধাৰণৰ বৈশিষ্ট্য আমি এইকেইটা কথা আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম নগৰীকৰণ প্ৰক্ৰিয়া মানে কি আৰু বিভিন্ন শ্ৰেণীৰ নগৰ সম্বন্ধে। এতিয়া চোৱা, নগৰীকৰণ প্ৰক্ৰিয়া মানে কি। সময়ৰ পৰিৱৰ্তনৰ লগে লগে গ্ৰাম্য বসতিৰ লগত জড়িত কাম কাজৰো পৰিৱৰ্তন ঘটে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি, জনসংখ্যা বৃদ্ধি, কৃষিকাৰ্যৰ আধুনিকীকৰণ, উদ্যোগ স্থাপন আদিৰ ফলত গ্ৰাম্য জীৱনলৈ নানা ধৰণৰ পৰিৱৰ্তন আহিছে। এতিয়া তোমালোকে দেখি আহিছে, এতিয়া আদিম যুগৰ পৰা এতিয়ালৈকে বহুতখিনি পৰিৱৰ্তন হৈছে হয়নে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি হৈছে, ঠিক তেনেকৈ জনসংখ্যা বৃদ্ধি হৈছে, কৃষিকাৰ্য আধুনিকীকৰণ হয়নে। তোমালোকে দেখি আহিছা এতিয়া কৃষিকাৰ্যত কি ব্যৱহাৰ কৰা হয়, হাল বোৱাৰ সলনি কি হয়, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ইত্যাদি ব্যৱহাৰ কৰা হয়। আৰু তদুপৰি ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ইত্যাদিসমূহো খেতি পথাৰত প্ৰয়োগ কৰা হয়। পিছৰটো আহিলে কোনো এখন গাঁৱৰ বিশেষ অৱস্থানে ইয়াক কৃষিভিত্তিক গাঁৱৰ পৰা ক্ৰমে সৰু ব্যৱসায় কেন্দ্ৰলৈ উন্নীত কৰিব পাৰে। উদাহৰণস্বৰূপে কোনো গ্ৰামাঞ্চলত খনিজ সম্পদ যেনে তেল, কয়লা আদি ওলালে তেনে সম্পদক কেন্দ্ৰ কৰি তাতে এখন ঔদ্যোগিক নগৰৰ সৃষ্টি হ'ব পাৰে। এইটো বুজি পাইছানে? তাৰমানে কোনো এখন কৃষিভিত্তিক গাঁও, তাত যদি ধৰি লোৱা তেল, কয়লা ইত্যাদি যদি ওলায়, তেতিয়া কি হয়, সেই তেল কয়লা সেই তেনে সম্পদসমূহকে কেন্দ্ৰ কৰি কি হয়, এখন ঔদ্যোগিক নগৰ সৃষ্টি হ'ব পাৰে। তাতে কি হ'ব, তোমালোকে দেখিছা এতিয়া উদাহৰণস্বৰূপে ইয়াত দিয়া আছে অসমৰ দুলীয়াজান, লিডু, ডিগবৈ আদি এনেধৰণে সৃষ্টি হোৱা নগৰ। তাৰমানে তাত সেই তেল কয়লা ওলালে তাতে এটা উদ্যোগ স্থাপন হ'ল হয়নে। তাৰপিছত সেই উদ্যোগ স্থাপন হোৱাৰ লগে লগে তাত কি সুবিধা হ'ল, শিক্ষাৰ সুবিধা হ'ল, তাতে চিকিৎসা সেৱাৰ সুবিধা হ'ল আৰু বিভিন্ন ধৰণৰ সুবিধাসমূহ হ'ল। তাৰ ফলতে এখন নগৰ সৃষ্টি হ'ল। বুজি পাইছানে? এতিয়া পিছৰডোখৰ আহিলে গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে প্ৰভাৱ বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া বোলা হয়। এতিয়া বুজি পাইছানে? তাৰমানে গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰ এখনে যেতিয়া ডাঙৰ নগৰ এখনলৈ তাৰমানে বিস্তাৰ লাভ কৰে, সেই প্ৰক্ৰিয়াটোৱে কি বুলি কোৱা হয়, নগৰীকৰণ প্ৰক্ৰিয়া। তোমালোকে এইটো মনত ৰাখিবা। এতিয়া চোৱা, নগৰীকৰণ প্ৰক্ৰিয়াৰ ফলত কোনো এখন ঠাইৰ অৰ্থনৈতিক কাম কাজ, জনসংখ্যাৰ গঠন, ভাষা, সংস্কৃতি আদিৰো পৰিৱৰ্তন ঘটে। নগৰীকৰণৰ ক্ষেত্ৰত প্ৰধানকৈ জনসংখ্যাক ভিত্তি হিচাপে ধৰা হয়। প্ৰায় সকলো দেশতে নগৰ এখন হ'বলৈ ঠাইখনৰ জনসংখ্যা কিমান হ'ব লাগে তাক দেশখনৰ লোকপিয়ল বিভাগে নিৰ্ধাৰণ কৰি দিয়ে। তাৰমানে দেশৰ লোকপিয়ল অনুসৰি এখন নগৰ সৃষ্টি কৰা হয়। জনসংখ্যাৰ উপৰি পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ভিন্নতাৰ ভিত্তিতো নগৰসমূহক শ্ৰেণী বিভক্ত কৰা হয়। জনসংখ্যাৰ উপৰিও কি হয়, পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ভিন্নতাৰ ভিত্তিতো নগৰসমূহক শ্ৰেণী বিভক্ত কৰা হয়। এতিয়া প্ৰথমটো হৈছে নগৰ। কম জনসংখ্যা আৰু সীমিত কাৰ্যৰ পৌৰ প্ৰশাসিত এলেকা একোটাক সাধাৰণতে নগৰ বোলা হয়। তাৰমানে ইয়াত কম জনসংখ্যা থাকে আৰু সীমিত কাৰ্য থাকে। দ্বিতীয়তে আহিলে আমাৰ দেশত 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকাক মহানগৰ বোলা হয়। তাৰমানে আমাৰ দেশত 1 লাখতকৈ যদি অধিক জনসংখ্যা থাকে, সেই পৌৰ প্ৰশাসিত এলেকাটোকে মহানগৰ বোলা হয়। তৃতীয়তে আহিলে 1 নিযুতৰ পৰা 5 নিযুত জনসংখ্যা থকা পৌৰ বসতিক অতি মহানগৰ, যিটোক ইংলিছত মেট্ৰ'পলিছ বুলি কোৱা হয়। এতিয়া এইটো হৈছে অতি মহানগৰ। তাৰমানে ইয়াত কিমান থাকে জনসংখ্যাটো, 1 নিযুতৰ পৰা 5 নিযুত জনসংখ্যা থাকে। তোমালোকে এইকেইটা মনত ৰাখিবা। আনহাতে
একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগালপলিছ বুলি কোৱা হয়। এইটো হৈছে মেগালপলিছ। বুজি পাইছানে তোমালোকে? আমি গম পালোঁ যে পৌৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ ভিন্নতাৰ ভিত্তিত আৰু নগৰসমূহক কেইটা ভাগত ভাগ কৰা হয়? 4টা ভাগত ভাগ কৰা হয়। প্ৰথমটো হ'ল নগৰ, দ্বিতীয়টো হ'ল মহানগৰ, তৃতীয়টো হ'ল অতি মহানগৰ আৰু চতুৰ্থটো হ'ল মেগালপলিছ। তোমালোকে এইকেইটা কথা মনত ৰাখিবা। এতিয়া পিছৰটো আহিলে বিভিন্ন শ্ৰেণীৰ নগৰ, তাৰমানে নগৰসমূহক বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। এতিয়া চোৱা, ভাৰতত নগৰ উৎপত্তিৰ ইতিহাস অতি পুৰণি, হয়নে? উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। দুখন প্ৰাচীন নগৰৰ নাম ক'ব পাৰিবানে তোমালোকে? কি আছিলে দুখন প্ৰাচীন নগৰ? দুখন প্ৰাচীন নগৰ হৈছে হৰপ্পা আৰু মহেঞ্জোদাৰো। এই দুখন অতি পুৰণি নগৰ, প্ৰাচীন নগৰ। এতিয়া আমি উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? 3টা ভাগত। প্ৰথমটো হ'ল প্ৰাচীন নগৰ, দ্বিতীয়টো হ'ল মধ্যযুগীয় নগৰ আৰু তৃতীয়টো হ'ল আধুনিক নগৰ। এতিয়া চোৱা, প্ৰাচীন নগৰ কোনকেইখন নগৰক প্ৰাচীন নগৰ বুলি কোৱা হয়? ইয়াত দিছোঁ বাৰাণসী, প্ৰয়াগ, পুৰী, মাদুৰাই, এইবোৰ হৈছে প্ৰাচীন নগৰ। আৰু মধ্যযুগীয় নগৰ হ'ল দিল্লী, হায়দৰাবাদ, জয়পুৰ, আগ্ৰা, নাগপুৰ ইত্যাদি। এইকেইখন হৈছে মধ্যযুগীয় নগৰ। আৰু এই প্ৰাচীন নগৰ আৰু মধ্যযুগীয় নগৰবোৰ ধৰ্মীয় আৰু সাংস্কৃতিক পটভূমিত গঢ়ি উঠিছিল। আনহাতে ব্ৰিটিছ আৰু আন ইউৰোপীয় লোকসকলে ভাৰতত ব্যৱসায়িক আৰু প্ৰশাসনিক সা সুবিধাৰ বাবে চুৰাট, গোৱা, বোম্বাই, যিটোক এতিয়া মুম্বাই বুলি কোৱা হয়, মাদ্ৰাছ, যিটো এতিয়া চেন্নাই, আৰু কলিকতা, যিটো এতিয়া কলকাতা বুলি কোৱা হয়, আদি চহৰ গঢ়ি উঠাত সহায় কৰিছিলে। এতিয়া আহিলে আধুনিক নগৰ। আধুনিক নগৰৰ ভিতৰত চণ্ডীগড়, ভূপাল, ছত্তীশগড়, ভুৱনেশ্বৰ, গান্ধীনগৰ, দিছপুৰ, এই ৰাজধানীবোৰেই হৈছে কি? আধুনিক নগৰ। মনত ৰাখিবা তোমালোকে। এতিয়া আহিলে নগৰ উৎপত্তিৰ কাৰণ আৰু নগৰীয় কাৰ্যৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভক্ত কৰিব পাৰি। এতিয়া নগৰসমূহক ইয়াত 10টা ভাগত ভাগ কৰিছে। এতিয়া চোৱাচোন, প্ৰথমটো হৈছে প্ৰশাসনিক নগৰ, দ্বিতীয়টো হৈছে বাণিজ্যিক নগৰ, তাৰমানে ব্যৱসায় বাণিজ্যৰ ওপৰত ভিত্তি কৰি এই বাণিজ্যিক নগৰবিলাক গঢ় লৈ উঠে। ঠিক তেনেকৈ 3 নম্বৰটো আহিলে ঔদ্যোগিক নগৰ। ঔদ্যোগিক নগৰ এই উদ্যোগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। ঠিক তেনেকৈ 4 নম্বৰ পৰ্যটন নগৰ, 5 নম্বৰ পৰিবহণ কেন্দ্ৰিক নগৰ, 6 নম্বৰ সাংস্কৃতিক নগৰ, 7 নম্বৰ খনিজ নগৰ, 8 নম্বৰ সেনা ছাউনী নগৰ, 9 নম্বৰ শিক্ষাকেন্দ্ৰিক নগৰ আৰু 10 নম্বৰ বুৰঞ্জী প্ৰসিদ্ধ নগৰ। আজিলৈ তোমালোকৰ ইমানেই আছিলে। পাছৰ ক্লাছত আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম। ধন্যবাদ।